কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে 1983 চনত যি নেলীৰ হত্যাকাণ্ড হৈছিল সেই সম্পৰ্কে তদন্ত কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন এতিয়াও বিধানসভাত দাখিল কৰা হোৱা নাই আৰু সেয়েহে এই আগন্তুক বিধানসভাৰ অধিৱেশন যে 25 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব তাত তেওঁ তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিব। এদুক লৈ ইতিমধ্যে চৰ্চা হৈছে বিভিন্ন। আমি এটা কথা প্ৰথমতে স্পষ্ট কৰি দিয়া প্ৰয়োজন যে তিৱাৰী আয়োগৰ প্ৰতিবেদন নেলী হত্যাকাণ্ডক কেৱল তদন্ত কৰাৰ কাৰণে হোৱা নাছিল। তিৱাৰী আয়োগক গঠন কৰা হৈছিল অসমত 1983 চনত জানুৱাৰীৰ পৰা এপ্ৰিললৈ এই বিভীষিকাময় সময় য'ত হাজাৰ হাজাৰ মানুহ নিহত হৈছিল, আহত হৈছিল, এই হত্যাকাণ্ড বা হিংসাত্মক কাণ্ডবিলাকৰ সম্পৰ্কে তদন্ত কৰাৰ কাৰণে আৰু প্ৰতিবেদন দিয়াৰ কাৰণে। দ্বিতীয় যিটো বিষয় এতিয়া ওলাই আহিছে যে তিৱাৰী আয়োগৰ প্ৰতিবেদন দৰাচলতে বিধানসভাত ইতিমধ্যে দাখিল কৰা হৈছিল। যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য ওলাল যে তেওঁ বিধানসভাত প্ৰতিবেদন দাখিল কৰিব, তেতিয়া অসমৰ প্ৰবীণতম ৰাজনীতিবিদ CPIM নেতা হেমেন দাসে মন্তব্য কৰিলে যে অগপৰ প্ৰথম চৰকাৰৰ দিনত এই প্ৰতিবেদন বিধানসভাত দাখিল কৰা হৈছিল, কিন্তু যিদিনাখন দাখিল কৰা হৈছিল সেই সময়ত বিৰোধী পক্ষই বিধানসভাৰ অধিৱেশন বৰ্জন কৰিছিল আৰু সেইকাৰণে সম্ভৱতঃ তেওঁলোকে হাতত কপিবিলাক পোৱা নাছিল। আজি প্ৰতিদিন কাকতে তথ্যসহ দেখুৱাইছে যে 1987 চনৰ 31 মাৰ্চত তিৱাৰী আয়োগৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰা হৈছিল আৰু এই সম্পৰ্কীয় বিধানসভাৰ যি প্ৰচিডিং, এই প্ৰচিডিং অধ্যয়ন কৰি আমি দেখিছোঁ যে একেবাৰে সত্য 1987 চনৰ 31 মাৰ্চত অসম বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক এই তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ কাৰণে আহ্বান জনাইছিল আৰু মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই তিৱাৰী আয়োগৰ প্ৰতিবেদন বিধানসভাৰ ভিতৰত দাখিল কৰিছিল। ইয়াৰ পাছত এজন নিৰ্দলীয় সদস্য বিনয় কুংগুৰ বসুমতাৰীয়ে আবেদন জনাইছিল যে আয়োগৰ প্ৰতিবেদনৰ কপি বিধায়কসকলৰ হাতে হাতে দিব লাগে। তেতিয়া মুখ্যমন্ত্ৰী মহন্তই কৈছিল যে এই তিৱাৰী আয়োগৰ প্ৰতিবেদন ছপা কৰি থকা হৈছে, ছপা হোৱাৰ পাছত কেইদিনমান পাছত বিধানসভা সদস্যসকলক এখন যোগান ধৰা হ'ব। গতিকে এইটো স্পষ্ট যে অসম বিধানসভা তিৱাৰী আয়োগৰ প্ৰতিবেদন 1987 চনত যেতিয়া অগপৰ প্ৰথম মন্ত্ৰীসভা গঠন হৈছিল 1985 চনত, সেই মন্ত্ৰীসভাই মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই এই প্ৰতিবেদন বিধানসভাৰ ভিতৰত দাখিল কৰিছিল। তেনেহ'লে যিখন প্ৰতিবেদন অসম বিধানসভাৰ ভিতৰত ইতিমধ্যে দাখিল হৈছে, সেইখন প্ৰতিবেদন আকৌ হিমন্ত বিশ্ব শৰ্মাই কি যুক্তিত আৰু কি অধিকাৰৰ বলত বিধানসভাৰ ভিতৰত তেওঁ আকৌ উত্থাপন কৰিব বিচাৰিছে। গতিকে উদ্দেশ্যটো তেওঁলোকৰ কি? বিধানসভাৰ পৰম্পৰা, বিধানসভাৰ নিয়ম ভাঙি এই কামটো তেওঁ কৰিব নোৱাৰে। উদ্দেশ্যটো কি? তিৱাৰী আয়োগৰ প্ৰতিবেদন এইখনক লৈ তেওঁলোকে সঁচা কথাটো ৰাইজৰ মাজত ক'ব বিচাৰিছেনে? এই কথা প্ৰকাশ পাবনে নাপায় অসমত? আজি ইমান বছৰ হৈ গ'ল, 83 চনৰ পৰা আজি 42 বছৰ হৈ গ'ল।
43 বছৰ হৈ গ'ল যে এই যি হত্যাকাণ্ড য'ত সাধাৰণ মানুহক হত্যা কৰিবলৈ প্ৰৰোচিত কৰা হৈছিল ইয়াৰ পাছফালে কোন আছিল দেশৰ য'তেই সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে তাতে দেখা গৈছে যেতিয়া তদন্ত হৈছে সেই তদন্তত এইটো ওলাই পৰিছে যে কোনোবা নহয় কোনো প্ৰকাৰে RSS হত্যাকাণ্ডবিলাকৰ লগত বিশেষকৈ সাম্প্ৰদায়িক কৰ্মকাণ্ডবিলাকৰ লগত হিংসাত্মক ঘটনাবিলাকৰ লগত জড়িত বুলি এইটো ওলাই আহিছে তদন্ত প্ৰতিবেদনত তেনেহলে অসমৰ এই নেলি হত্যাকাণ্ড বা অন্যান্য হত্যাকাণ্ডবিলাকক প্ৰৰোচনা দিয়া সংগঠিত কৰাৰ ক্ষেত্ৰত এই পিছফালে থকা শক্তি সম্পৰ্কে তদন্ত হ'ল নে নাই এই কথা অসমৰ মানুহে জনাৰ অধিকাৰ আছে তেওঁলোক সম্পৰ্কে প্ৰতিবেদন হ'বনে নহয় গতিকে অসমৰ মানুহে যিখন তিৱাৰী আয়োগ এজন যিটো ন্যায়িক আয়োগ নহয় এইখন আয়োগৰ প্ৰতিবেদনত কি আছে জানিব নিশ্চয় বিচাৰিব হেতু বিভিন্ন ধৰণে পোৱা যাব কিন্তু আসল যেটো ঘটনা যে সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছফালে কোন আছিল আৰু বিশেষভাৱে এই হত্যাকাণ্ডৰ লগত দেশৰ বিভিন্ন হত্যাকাণ্ডৰ পিছফালে যেটো সংগঠনৰ নাম আহে ষড়যন্ত্ৰৰ নাম আহে এই সংগঠনৰ ভূমিকা সম্পৰ্কে তদন্ত কৰা হৈছিল না নাই এই কথাও কিন্তু অসমৰ ৰাইজে জানিবলৈ উৎসুক হৈ আছে আমিও বিচাৰিম যে এটা সঠিক তথ্য পোহৰলৈ আহক